বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী সাৰা আলী খান বৰ্তমান আছে অসমত। বিশেষ সূত্ৰযোগে জানিব পৰা মতে অভিনেত্ৰীগৰাকী এখন তথ্যচিত্ৰত অভিনয় কৰাৰ উদ্দেশ্যে অসমলৈ আহিছে। অসম পুলিচৰ বিশেষ শাখা বীৰাংগানাৰ ওপৰত নিৰ্মাণ হ'বলগীয়া তথ্যচিত্ৰখনত অভিনয় কৰিব মুহময়ী অভিনেত্ৰীগৰাকীয়ে। কামৰূপ জিলাৰ মাণ্ডাকাটাত ছবিখনৰ দৃশ্যগ্ৰহণ চলি আছে। আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ প্ৰথমখন বাজেট অধিৱেশন। এমাহজুৰি চলিবলগীয়া বাজেট অধিৱেশনৰ মাজত 16 জুলাইত বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰিব বাজেট। অধিৱেশনৰ প্ৰথমটো দিনত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ভাষণেৰে আৰম্ভ হয়। প্ৰশ্নোত্তৰ শিতানত কেইবাগৰাকীও বিধায়কে প্ৰশ্ন উত্থাপন কৰে। বাজেট অধিৱেশনৰ প্ৰথমটো দিনতে অসম বিধানসভাৰ মজিয়াত উত্থাপন হয় অসম গো সুৰক্ষা বিধেয়ক 2021। সদনৰ অনুমতি মৰ্মে বিধেয়কখন উত্থাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিধেয়কখনৰ জৰিয়তে গো সুৰক্ষাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লোৱা হৈছে। উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনী প্ৰচাৰৰ কালচোৱাৰে পৰা গো সুৰক্ষাৰ হকে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আশ্বাস দিয়া হৈছিল। বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিনতে সদন ত্যাগ কৰে বিৰোধী বিধায়কসকলে। জানিব পৰা মতে বিৰোধী দলৰ বিধায়কসকলে সদনত ৰাজ্যত হোৱা মূল্যবৃদ্ধিৰ বিষয়ে আলোচনাৰ বাবে অধ্যক্ষৰ ওচৰত প্ৰস্তাৱ ৰাখিছিল। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই প্ৰস্তাৱ নাকচ কৰাত বিৰোধী বিধায়কসকলে প্ৰতিবাদ স্বৰূপে বিধানসভাৰ মজিয়া ত্যাগ কৰে। ভাৰতীয় মূলৰ আমেৰিকাৰ টেনিছ খেলুৱৈ সমীৰ বেনাৰ্জীয়ে 2021 চনৰ ল'ৰাৰ উইম্বলডন খিতাপ দখল কৰে। দেওবাৰে অনুষ্ঠিত হোৱা ফাইনেল মেচখনত 17 বছৰীয়া সমীৰে আমেৰিকাৰে ভিক্টৰ লিলভক 7-5-6-3 ব্যৱধানত পৰাস্ত কৰে। আমেৰিকাৰ নিউ জাৰ্চিৰ বাসিন্দা সমীৰৰ দেউতাক অসমৰ আৰু মাতৃ অন্ধ্ৰপ্ৰদেশৰ। তেওঁলোকে 1980 চনত আমেৰিকাত গৈ বিবাহপাশত আবদ্ধ হৈছিল। ইটালীয়ে দখল কৰিলে 2020 চনৰ ইউৰো কাপৰ খিতাপ। 12 জুলাইত অনুষ্ঠিত হোৱা ফাইনেল মেচখনত ঘৰুৱা দল ইংলেণ্ডক পৰাস্ত কৰি বিজয়ী হয় ইটালী। 1968 চনৰ পিছত ইটালীয়ে দখল কৰিলে তেওঁলোকৰ প্ৰথমটো ইউৰো কাপৰ খিতাপ। এই কৃতিত্ব অৰ্জনৰ পথত ইটালীয়ে ইংলেণ্ডক পেনাল্টিৰ সহায়ত 3-2 ব্যৱধানত পৰাস্ত কৰে। 1976 চনৰ ফাইনেলৰ পিছত পেনাল্টিৰে ফলাফল নিৰ্ধাৰিত হোৱা এইখনেই প্ৰথম ইউৰো কাপৰ ফাইনেল। বিশ্বৰ 1 নম্বৰ ৰেংকিঙৰ টেনিছ খেলুৱৈ ছাৰ্বিয়াৰ নোভাক জকভিছে দখল কৰিছে 2021 চনৰ উইম্বলডন খিতাপ। দেওবাৰে হোৱা ফাইনেল মেচখনত জকভিছে মেট্ৰিও বেৰেটিনিক 6-7, 6-4, 6-4, 6-3 ব্যৱধানত পৰাস্ত কৰে। এয়া খেলুৱৈগৰাকীৰ ষষ্ঠ উইম্বলডন খিতাপ আৰু কেৰিয়াৰৰ 20 সংখ্যক গ্ৰেণ্ড শ্লাম খিতাপ। জকভিছে এই খিতাপ জয়েৰে ইতিহাসৰ সৰ্বাধিক গ্ৰেণ্ড শ্লাম জয়ৰ ৰজাৰ ফেডাৰাৰ আৰু ৰাফেল নাডালৰ ৰেকৰ্ড স্পৰ্শ কৰিলে। দ্য আছাম জাৰ্নেলৰ সৈতে সংযুক্ত হওক। সাইন আপ আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ৱেবছাইট www.theassamjournal.com-ত। লগতে ফ'ল' কৰক ফেচবুক আৰু ইনষ্টাগ্ৰামত আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল দ্য আছাম জাৰ্নেল।